হেল্ল' নিফটি আন এটা এনালাইচিছ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নিফটি 30 এপ্ৰিলৰ কাৰণে নিফটি কেনেকৈ যাব পাৰে আৰু আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰিম সেইটো আমি ডিছকাছ কৰিম এইটো ভিডিঅ'ত। আৰু আজি নিফটিত ক'ত ট্ৰেড আছিলে প্ৰাইজ একশ্যনৰ মতে আমি সেইটো ডিছকাছ কৰিম, ঠিক আছে। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এনেকৈ সহায় পাই গ'লে আৰু এনেকুৱা ভিডিঅ' আগলৈ বনাই যাম। আজি নিফটি 223 পইণ্ট পজিটিভত ক্লজিং হ'ল, আমি চবেই দেখা পালোঁ। আজি নিফটিত আমি ট্ৰেড কৰিবলৈ হ'লে কোনকেইটা কথা আমি প্ৰথমতে মন দিবলগীয়া কথা আছিলে সেইটো প্ৰথমতে ডিছকাছ কৰি লওঁ। যোৱাকালি 26 এপ্ৰিলত যদি আমি নিফটিখন চাওঁ তেতিয়াহ'লে কি আছিলে, অকণমান গেপ আপ অ'পেন হ'ল। গেপ আপ অ'পেন হোৱাৰ পাছত সি লাহে লাহে এটা ডাউন ট্ৰেণ্ডত আহি আছিলে, আহি পিনে তলত আহি ক্লজিং দিলে। আৰু আজি মাৰ্কেটটো তাৰ ওপৰত গেপ আপ অ'পেন হৈছিলে, মানে 26 তাৰিখে য'ত গেপ আপ অ'পেন হৈ এটা ডাউন ট্ৰেণ্ডত এনেকৈ আহি আছিলে মাৰ্কেটটো, ইয়াৰ পৰা এটা ট্ৰেণ্ড লাইন ফ'ল' কৰিছিলে। যদি মই ট্ৰেণ্ড লাইনটো আপোনাক ভালকৈ যদি আঁকি দেখাওঁ, এইটো চাওক, এতিয়া 5 মিনিট টাইম ফ্ৰেমত মই দেখুৱাই আছোঁ। এনেকৈ এটা প্ৰপাৰ ট্ৰেণ্ড লাইন ফ'ল' কৰি আহি আছিলে। এই ট্ৰেণ্ড লাইনটো ইমান ধুনীয়াকৈ ৰেচপেক্ট কৰিছিলে যে এই ট্ৰেণ্ড লাইনটো যেতিয়া পাৰ হৈ যাব তেতিয়া আমি এই যিটো ট্ৰেণ্ড লাইনৰ যিডোখৰ পৰা আহিলে ডে হাইলৈকে আমি এটা ট্ৰেড টাৰ্গেট কৰিব পাৰোঁ। কিন্তু তাৰ কাৰণে আমাক প্ৰপাৰ এটা বাইঙৰ ছেটআপ লাগিব। আমি যিহেতু কল বাই কৰিম ওপৰলৈ নিফটিত, তেতিয়াহ'লে বাইঙৰ এটা ছেটআপ লাগিব। সেই ছেটআপটোনো আজি ক'ত বনিছিলে, সেইটো মোৰ চকুত কোনটো আছিলে মই আপোনালোকৰ লগত ডিছকাছ কৰিম সেইটো। তাৰপৰা আজি গেপ আপ অ'পেন হ'ল। গেপ আপ অ'পেন আপোনাৰ ইমানটোত হৈছিলে, ইমানটো পইণ্টত গেপ আপ অ'পেন হৈছিলে 480 to 90 ভিতৰত এইডোখৰত। তাৰপাছত মাৰ্কেটটো লাহেকৈ ওপৰলৈ গ'ল, ওপৰলৈ বনাই এটা টপ বনালে, আমি টপটো দেখা পালোঁ। তাৰপাছত টপটো দেখা পালোঁ যেতিয়া, তাৰপৰা মাৰ্কেটটো আহি ট্ৰেণ্ড লাইনৰ ওচৰলৈ আহিলে। ট্ৰেণ্ড লাইনৰ ওচৰলৈ অহাৰ পাছত ইয়াত এটা ৰিটেষ্ট কৰিলে, ট্ৰেণ্ড লাইনডাল ৰিটেষ্ট কৰিছে। ৰিটেষ্ট কৰাৰ পাছত এটা ধুনীয়া এটা মৰ্ণিং ষ্টাৰ পেটাৰ্ণ ইয়াতে হ'ল। এই মৰ্ণিং ষ্টাৰ পেটাৰ্ণটো বনাৰ লগে লগে আমি অকণমান দেৰি ৱেইট কৰিলোঁ যে ইয়াৰ কনফাৰ্মেশ্যনটো লাগে। কনফাৰ্মেশ্যনটো ক'ত আহিব, তাৰ নেক্সট কেণ্ডেলটো বডি ওপৰত গৈ ক্লজিং হ'ব লাগিব। কনফাৰ্মেশ্যন পাই গ'লোঁ। পোৱাৰ পাছত ফাৰ্ষ্ট টাৰ্গেট ডে হাইলৈকে যাব লাগিব আৰু ছেকেণ্ড টাৰ্গেট প্ৰিভিয়াছ ডে হাইলৈকে আমি এটা টাৰ্গেট প্লেন কৰিব পাৰিলোঁহেঁতেন। আজি এইটো ট্ৰেড মই কৰিলোঁ, খুব সুন্দৰকৈ এটা প্ৰফিট বুক হৈছে, খুব সুন্দৰ প্ৰিমিয়াম বাঢ়িছিলে। ওৱান ছাইড হয় মাৰ্কেটটো। আপোনালোকে ট্ৰেডটো এইটো কৰিলে নে নাই মোক কমেণ্ট বক্সত কৰি জনাব, আৰু কিমান পইণ্ট বুক কৰিছে সেইটো কমেণ্টত লিখি দিব, তেতিয়া ভাল লাগিব। আৰু মোৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ কিবা এটা সহায় হৈছে নেকি সেইটোও লিখিব। যদি সহায় হৈছে ভাল লাগিব, যদি সহায় নাই হোৱা সেইটোও লিখিব, নাই হোৱা বোলে একদম ফাল্টু ভিডিঅ', তেনেকৈও লিখি দিব, ভাল লাগিব পঢ়ি কমেণ্টটো। তাৰপাছত আজি আমি কাইলৈ কাৰণে ইম্পৰ্টেণ্ট লেভেলছ কোনকেইটা হ'ব পাৰে সেইকেইটা আমি ডিছকাছ কৰিম। এতিয়া চাওক, মাৰ্কেটটো যে 26 তাৰিখৰ দিনা 26 এপ্ৰিলৰ দিনা ডে হাই কোনটো আছিলে, এইটো হ'ব আমাৰ ডে হাই। আৰু আজি যিটো ডে হাই হ'ল, এইটো টপ বনালে ডে হাই, সেইটো 26 এপ্ৰিলৰ আৰু আজিৰ যিটো ডে হাই ছেইম ডে হাই হয়। এইটো এটা ৰেজিষ্টেণ্টৰ কাম কৰাৰ খুব সম্ভাৱনা আছে। যদি আমি কাইলৈ অ'পেনিং ছেটআপ, যদি আমাৰ কাইলৈ মাৰ্কেটটো ফ্লেট হয় তেতিয়া আমি কেনেকৈ ট্ৰেড কৰিব লাগিব। যদি ইয়াতে ফ্লেট অ'পেনিং হয়, আমি ষ্টাৰ্টিঙৰ পৰা এটা তলৰ পৰা এটা ট্ৰেণ্ড লাইন লগাই থ'ম, যে এনেকৈ এটা ট্ৰেণ্ড লাইন লগাই থ'ম। এই ট্ৰেণ্ড লাইনটো যেতিয়ালৈকে ওপৰত থাকিব মাৰ্কেটটো আমি বুলিছৰ আমি কল ছাইডে আমি চাব লাগিব, যেতিয়ালৈকে এই ট্ৰেণ্ড লাইনটো মাৰ্কেটটো ওপৰত থাকিব। যদি ফ্লেট অ'পেন হয়, এনেকৈ অ'পেন হৈ ইয়াত ছাষ্টেইন কৰি মাৰ্কেটটো যেতিয়া এনেকৈ তললৈ নামি আহিব, তেতিয়া আমি এটা ৰানিং কেণ্ডেলত ডাউন ছাইডত যাব পাৰোঁ। কিন্তু ৰানিং কেণ্ডেলত যাবলৈ হ'লে আপোনালোকৰ বহুতখিনি এক্সপিৰিয়েঞ্চ লাগিব। সেইমতে আপোনালোকে ষ্ট্ৰাইক প্ৰাইচ চুজ কৰিব জানিব লাগিব, আৰু ৰানিঙত আপোনালোকে ষ্টপ লছটো মেইনটেইন কৰিব লাগিব। তাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব আপোনালোকৰ 580, এইটো জ'ন। এইটো 580 কেলৈ হ'ব জ'ন, মাৰ্কেটটো লাহে লাহে গৈ 580ত ছাইডৱেজ হৈ মাৰ্কেটটো ব্ৰেকআউট কৰি ওলাই গৈছে, আৰু যেতিয়া সেই ৰেঞ্জটোলৈ আকৌ ঘূৰি আহিব, এই বস্তুটো এই জ'নটো এটা ছাপৰ্টৰ কাম কৰিব। সেইটো কাৰণে ওপৰৰ পৰা যেতিয়া ঘূৰি আহে তেতিয়া সেইটো আমি ফাৰ্ষ্ট টাৰ্গেট হিচাপে মানি চলিব পাৰোঁ। এতিয়া কথাটো কি হ'ল, মই লেভেলছকেইটা দি দিছোঁ। মাৰ্কেটটো যেতিয়া গেপ ডাউন অ'পেন হ'ব, ঠিক আছে, যেতিয়া মাৰ্কেটটো গেপ ডাউন অ'পেন হ'ব, ধৰি ল'লোঁ এই পইণ্টত গেপ ডাউন অ'পেন হ'ল। গেপ ডাউন যদি অ'পেন হয় তেতিয়াহ'লে আমাৰ ইম্পৰ্টেণ্ট ছাপৰ্ট জ'ন হ'ব
আপোনাৰ 514 514 ওচৰত যদি আমি এটা যদি আকৌ কাইলৈ এনেকৈ যদি ডিপ এটা পাই যাওঁ, এনেকুৱা যদি এটা পেটাৰ্ণ পাই যাওঁ আৰু কনফাৰ্মেশ্যন পাই যাওঁ, তেতিয়াহ'লে আমি ফাৰ্ষ্ট টাৰ্গেট এই ট্ৰেণ্ড লাইনটোলৈকে আমি ৰাখিব পাৰিম। ঠিক আছে, তাৰপাছত আৰু তললৈ ছাপৰ্ট ওপৰৰ পৰা আৰু এটা ওপৰত মই ছাপৰ্ট এটা দি দিওঁ, সেইটো 580 লেভেল স্কিল লৈ ল'ব আপোনালোকে। এইটো এটা 580 প্ৰথম ছাপৰ্ট লেভেল হ'ব। প্ৰথম ছাপৰ্ট লেভেল এইটো 580 যেতিয়া ভাঙি আহিব, তেতিয়া বোলে আপোনালোকে 580ত বোলে ট্ৰেডডাল ধৰিব নোৱাৰিলে, তেতিয়াহ'লে আপোনালোকে নেক্সট হ'ব যে 414ত আহিলে আপোনালোকে ইয়াৰ পৰা বাইঙৰ এটা ভাল ছেটআপ পাব পাৰে। আৰু তাৰ তলত যিমানে এই 460 ওচৰলৈ আহি থাকিব মাৰ্কেটটো, যিমানে আপোনাৰ এই 460 480 এই ওচৰলৈ আহি থাকিব, সিমানে আপোনালোকৰ ইয়াৰ পৰা বাউন্স মিলাৰ সম্ভাৱনা বেছি আছে। মানে আমাৰ ফাৰ্ষ্ট লেভেল 580 ওপৰত যেতিয়া মাৰ্কেটখন থাকিব, তেতিয়া মাৰ্কেটখন আমাৰ ষ্ট্ৰং বুলি আমি মানি চলিম। এইটো এটা ছাপৰ্ট লেভেল আছে। আৰু ৰাউণ্ড ফিগাৰ এটা ছাপৰ্ট লেভেল 22,500 ওপৰত যেতিয়া মাৰ্কেটটো ইয়াত থাকিব, তেতিয়ালৈকে আমি মাৰ্কেটটো ডাউন ছাইডে আমি ট্ৰেড প্লেন নকৰোঁ, আমি আপ ছাইডেহে ট্ৰেড প্লেন কৰিম। আপোনালোকে এইডাল ট্ৰেণ্ড লাইন কাইলৈৰ কাৰণে কামত দিব। এইডাল যদি ইয়াৰ তলত যদি গেপ ডাউন অ'পেন হয়, তেতিয়াহ'লে সি 514 এইডোখৰলৈকে আহিবৰ কাৰণে মাৰ্কেটটো ট্ৰাই কৰিব। আৰু যদি ফ্লেট অ'পেন হয়, আৰু লাহে লাহে যদি মাৰ্কেটখন তললৈ আহি থাকে, ধৰি লওক ফ্লেট অ'পেন হ'ল এইডোখৰত আৰু লাহে লাহে এনেকৈ মাৰ্কেটখন আহি আছে, তেতিয়া আমাৰ এটা ওপৰৰ পৰা ট্ৰেণ্ড লাইন আহিব, এনেকৈ ট্ৰেণ্ড লাইন। সেই ট্ৰেণ্ড লাইনটো যেতিয়া ব্ৰেকআউট কৰিব, তেতিয়া এণ্ট্ৰি ল'ব নালাগে। আৰু ঘূৰি আহিব এনেকৈ, যেতিয়া এনেকৈ ঘূৰি আহিব, তেতিয়া এই পইণ্টত এটা বুলিছ পেটাৰ্ণত আমি এণ্ট্ৰি ল'ম আৰু এনেকৈ কৈ আমি এই ডে হাইটোলৈকে এটা ট্ৰেড প্লেন কৰিম। সেইটো হৈছে ফ্লেট অ'পেনিঙত। আৰু যদি গেপ আপ অ'পেন হয়, গেপ আপ অ'পেন হ'লে কি কৰিম? গেপ আপ যদি অ'পেন হয়, তেতিয়াহ'লে আজিৰ দিনটো যিটো হাই হ'ব, এইটো যিটো হাই 22,660, ইয়াত বোলে অ'পেন হ'ল গেপ আপ অ'পেন হৈ তললৈ আহি সেই আজি ডে হাই ওচৰত ইয়াত যদি এটা বুলিছ পেটাৰ্ণ যদি দেখা পাওঁ, যিকোনো এটা বুলিছ পেটাৰ্ণ আপোনালোকৰ ভাল লগা, মই ভাল পোৱাকেইটা যদি ইয়াত দেখাওঁ, তেতিয়াহ'লে মই আপোনালোকক লাইভত মই আপডেট জনাই দিম। আৰু যদি আপোনালোকে যদি ভাল পোৱা যদি বুলিছ পেটাৰ্ণ, ইয়াত বিশ্বাসী পেটাৰ্ণ এটা যদি বনে, তেতিয়াহ'লে ইয়াত আপোনালোকে ইয়াৰ পৰা আপছাইডে চাব পাৰিব। এইটো এটা ডে হাইটো এটা ষ্ট্ৰং ছাপৰ্টৰ কাম কৰিব, যদিহে এইটোকে গেপ আপ অ'পেন হয় কাইলৈ। ঠিক আছে, আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ, এনালাইচিছ ভিডিঅ'। আৰু এটা মই এতিয়া ৰেকৰ্ডিং কৰিম আপোনালোকৰ প্ৰাইজ একশ্যনৰ এটা বঢ়িয়া চা ভিডিঅ', সেইটো আপোনালোকে চাব। ইয়াৰ পাছতে মই আপলোড দিম অলপ দেৰি পাছত। মই এতিয়া ৰেকৰ্ডিং কৰিম। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু মই এতিয়া আৰু এটা কথা কৈছোঁ, যেতিয়ালৈকে আপোনালোকে ট্ৰেড নিশিকে, যেতিয়ালৈকে চাৰ্ট পেটাৰ্ণটো ভালকৈ নিশিকে, ভালকৈ চাবলৈ বুজি নাপায়, তেতিয়ালৈকে আপোনালোকে লছ কৰি থাকিব। আৰু প্ৰফিটেবল হ'বৰ কাৰণে আপোনালোকে মাৰ্কেটত এক্সপিৰিয়েঞ্চ লাগিব। মাৰ্কেটত কষ্ট কৰিলেও নহ'ব, কিন্তু মাৰ্কেটত আপোনালোকে ৰিয়েল মানি লৈ ৰিয়েল ট্ৰেড কৰি আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ লাগিব। তাকো এটা পাৰ্টিকুলাৰ কেণ্ডেলত, আপোনালোকে এটা কেণ্ডেল ছেটআপত য'তে ত'তে কৰিলেও নহ'ব, এটা ছেটআপত। যদি কথাখিনি বুজি পোৱা নাই, তেতিয়াহ'লে কমেণ্ট কৰিব, মই ভালকৈ ইয়াৰ ওপৰত মই ডিটেইলছত এটা ভিডিঅ' বনাই দিম। ঠিক আছে, থেংক ইউ।